Hello everyone. স্বাগতম জানাইছো দৰঙীয়া ছোৱালী অন্য এটা ব্লগলৈ। আজি হৈছে বহাগৰ 9 তাৰিখ। বহাগৰ 9 তাৰিখে আমাৰ যিটো ৰাজহুৱা কামাখ্যা মন্দিৰ তাত দৌল উৎসৱ পতা হয়। সেই গতিকে আমাৰ গাঁৱৰ যিখিনি গাঁৱৰ মানে আমাৰ চুবুৰীটোৰ আৰু চুবুৰীটোৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ, দেউতা, বৰদেউতা, খুৰা সমবয়সীয়া মানুহ এইবিলাক ইতিমধ্যে গোসাঁই ঘৰটোৰ কাম কাজ আৰম্ভ কৰিছে। তাত হোম যজ্ঞ আদি ইত্যাদি কৰা হয়। সেই গতিকে আমি ভাবিছোঁ তাত অকণমান কিবা সৰু সুৰা দোকান এখন আজিৰ কাৰণে হয়তো দিব পাৰিলে ভাল। সেই গতিকে আমি কিবা অকণমান আৰম্ভ কৰিছোঁ। চাই থাকক ভিডিঅ'টো। আপোনালোকক দেখাম বাৰু। আমি অলৰেডি আমাৰ কিছুমান কাম শেষ হৈছে। এইবিলাক ৰেডি কৰিলে ভাগ্যশ্ৰী বাই। এক বন্ধাকবি, এয়া গাজৰ, এয়া চাটনি কৰিবৰ কাৰণে বুট, এয়া কেপচিকাম, এয়া পিঁয়াজ, এয়া কবি, এয়া বিন, এয়া শুকান চাওমিন, এয়া চচ, এয়া চাট মছলা চাগে নাজানো, আৰু এয়া কণী প্লেট। পূজাৰীয়ে হোম যজ্ঞৰ কাম আৰম্ভ কৰিছে। এয়া এইবোৰ পূজাৰ সা সামগ্ৰী। এয়া দৌলৰ ভিত্তিটো প্ৰায় কাম হৈছে। ওপৰত এয়া হেৰিটো দিয়া হৈছে ৰ'দ নপৰিবৰ কাৰণে, আৰু ৰাস্তাৰ পৰা ধূলা নাহিবৰ কাৰণে। আৰু কাম আছে বাকী, তথাপিও হৈ গৈছে। এইবিলাক বস্তু হৈ গ'ল। এইবিলাক মানুহকেইটা খাই কেনে লাগিল? মজা হৈছে তুমি পিছত খাম। এইটো খাৱা নাই বাৰু। মোক এটা পেকিং লাগিব, পেকিং। ঠিক আছে, দি দিম। লৈ যাব কইনাটো লাগি ধুনীয়া হৈছে। কেনে লাগিল? ভাল লাগিছে ব্লগ আজি তাৰ হাত ভিডিঅ'ত উঠি আছে ৰিক্সা। আমাৰ 6টা বজাৰ আগত ধুনীয়াকৈ কামখিনি হৈ গ'ল। আমি 2000 টকা পালোঁ। আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।